বহুত দিনৰ মূৰত সকলোকে পুনৰ স্বাগতম জনাইছোঁ অসমীয়া গৃহিণীৰ আন এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ পোলাও আৰু লোকেল চিকেনৰ এখন ধুনীয়া তৰকাৰী। এই তৰকাৰীখন সৰু ল'ৰা ছোৱালীও ধুনীয়াকৈ খাব পাৰে, সেইবাবে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু ব'লক এতিয়া দেৰি নকৰি প্ৰথমতে পোলাওটো বনাই লওঁ। পোলাওটো বনাবলৈ মই কুকাৰ লৈছোঁ, কুকাৰতে বনাম। তাতে ৰিফাইন তেল দিছোঁ আৰু 1 চামুচ ঘিউ দি দিছোঁ। তাৰপাছতে ইয়াতে দিছোঁ লং, ডালচেনি আৰু ইলাচি। লং দিছোঁ 5-6টামান, ডালচেনি 2 টুকুৰা আৰু ইলাচি 4-5টামান। সেইখিনি অকণমান তেলতে লৰাই লোৱাৰ পাছত ইয়াতে সৰু সৰুকৈ কাটি লোৱা বিন দিছোঁ। বিনটো চাব পাৰে মই কিদৰে কাটিছোঁ। আৰু সৰু সৰুকৈ 4 চুকীয়াকৈ কাটি লৈছোঁ গাজৰ, সেইখিনিও ইয়াতে দি দিছোঁ। আৰু এইখিনি অকণমান সময় এনেকৈ তেলতে ভাজি ল'ম। আপোনালোকৰ ওচৰত যদি বেলেগ পাচলি থাকে সেয়াও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ইয়াতে আপোনালোকে পনীৰো ব্যৱহাৰ কৰিব পাৰে। মই এইটো নকওঁ যে মই বনোৱা পোলাওটোৱে একচুৱেল পোলাও, আচলতে এইটো নিজৰ নিজৰ টেষ্টৰ লগত কথা। যোনে যেনেকৈ খাই ভাল পায় তেনেকৈ খাব পাৰে, কিন্তু এইটো একচুৱেল পোলাওটো এইটো বুলি মই কেতিয়াও ক্লেইম নকৰোঁ। আৰু এইটো নহয়ও। পোলাও বুলি ক'লে পিঁয়াজ সাধাৰণতে দিয়া হয়, পোলাওত পিঁয়াজ দিয়ে, কিন্তু আমাৰ ঘৰত পিঁয়াজ দিলে পোলাও নাখায়, ল'ৰাটোৱেও নাখায়। সেইকাৰণে মই এনেকৈ বনাওঁ। মই কেনেকৈ বনাইছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু যদি ভাল লাগে এবাৰ আপোনালোকে আমি বনোৱা নিচিনাকৈ ট্ৰাই কৰি চাবচোন। আৰু এইখিনি মই গাজৰ আৰু বিনখিনি অকণমান ভাজি লোৱাৰ পাছত ইয়াতে কিচমিচ দিছোঁ। কাজু বৰ্তমান সময়ত মোৰ ওচৰত নাই, সেইকাৰণে নিদিলোঁ, আৰু থাকিলে আপোনালোকে কাজু ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত এই চাউলখিনি মই আধা ঘণ্টাৰ কাৰণে তিয়াই থৈ প্ৰায় 20 মিনিট সময় টুকি ৰাখিছিলোঁ জৰজৰীয়া কৰি। তাৰপিছত এই চাউলখিনি ইয়াতে দি দিছোঁ। চাউল মই 1 কাপ লৈছোঁ মাত্ৰ, বেছি বনোৱা নাই, বাচমতি চাউলে হয় এইখিনি ভালদৰে মিহলাই ল'ম। আৰু এই চাউলখিনি আপোনালোকে অকণমান ভাজি ল'ব। চাউলখিনি যদি ভাজি লয় তেতিয়া পোলাও অকণ খাবলৈ বহুত ধুনীয়া হয়। চাউলখিনি অকণমান সময় ভালদৰে মিক্স কৰি ল'ব পাচলিখিনিৰ লগত কৰি, ভালদৰে অকণমান ঢাকন মাৰি সিজিবলৈ দিব। বেছি সময় নহয়, প্ৰায় 1 পৰা 2 মিনিট সময় আমি চাউলখিনি ভাজোঁতে লাগে। এইখিনি অকণমান ঢাকন মাৰি সিজিবলৈ দিম। প্ৰায় 30 ছেকেণ্ডমান ঢাকন মৰাৰ পিছত উদঙাই চালোঁ, তলফালে চাউলকেইটা ধুনীয়াকৈ ভাজ খাইছে, বাকীখিনিও এনেকৈ সিজিবলৈ আকৌ এবাৰ মই ঢাকন মাৰি দিম। ঢাকন মাৰি দিয়াৰ পাছত এইখিনি খুলি ইয়াতে মই চেনি দিছোঁ প্ৰায় 5 চামুচ। আমাৰ ঘৰত মিঠা পোলাও খায়, নিমখীয়া পোলাও নাখায়, সেইকাৰণে মিঠা পোলাও বনাইছোঁ। আৰু আপোনালোকে আপোনালোকৰ সোৱাদ মতে বনাব পাৰে। মই এনেকৈ বনাওঁ, আমাৰ ঘৰত সকলোৱে এনেকৈ খাই ভাল পায়। আৰু চেনিখিনি দি অকণমান সময় ভাজি ল'ব। তেতিয়া চেনিখিনি যোনখিনি কেৰামেলাইজ হৈ যাক কালাৰ এটা আহে, সেই পোলাওকণৰ কালাৰটো সেই কেৰামেলাইজ হোৱা চেনিখিনিয়ে বৰ ধুনীয়া কৰে। তো চেনিখিনি দিয়াৰ পিছত ইয়াতে জোখমতে পানী দিছোঁ। পানী বৰ বেছি দিব নালাগে, কাৰণ মই পোলাও চাউলখিনি আগতে তিয়াই থৈছিলোঁ, সেইকাৰণে ইয়াতে অকণমান পানী দিছোঁ। নিশ্চয় দেখিছে চাউলখিনি জাষ্ট ঢাক খাইছে। তাৰপিছত এইখিনি মই মাত্ৰ এটা চিটি দি ল'ম। আৰু পোলাও সেইফালে হৈ গ'ল। এতিয়া মাংসখিনি বনাই লওঁ। মাংসখিনি বনাবলৈ মিঠাতেল ইউজ কৰিছোঁ। মিঠাতেলখিনি ভালদৰে পকিবলৈ দিছোঁ। পকি লোৱাৰ পাছতে ইয়াতে জিৰা গুটি কেইটামান ছটিয়াই দিছোঁ। তাৰপাছতে থেতেলিয়াই থোৱা আদা আৰু নহৰু চিধা তেলতে দি দিছোঁ। অকণমান বেলেগকৈ বনাইছোঁ, ফ্লেভাৰটো ভাল হয় এনেকৈ বনালে। তাৰপাছতে ইয়াতে দিছোঁ তেজপাত 2টামান। তাৰপাছতে চিধা মাংসখিনি দি দিছোঁ। মাংসখিনি ভালদৰে ধুই লৈছোঁ, আৰু মাংসখিনি মই মেৰিনেট কৰা নাই, এনেকৈ মাংসখিনি দি দিছোঁ। তেতিয়া আদা নহৰুৰ ফ্লেভাৰটো মাংসলৈ বহুত ধুনীয়াকৈ আহে। আৰু এইখিনি ভালদৰে মই এবাৰ লৰাই ঢাকন মাৰি সিজিবলৈ দিম। আৰু এনেকৈ কৰিলে মাংসত সাধাৰণতে লোকেল মুৰ্গীত পানী নাথাকে, যদি থাকে অকণমান ওলাই যায়, তো তেতিয়া মাংসত ফ্লেভাৰটো বহুত ধুনীয়াকৈ আহে, আদা নহৰুৰ ফ্লেভাৰটো। আৰু এনেকৈ মই এবাৰ ঢাকন মাৰি সিজাই ল'লোঁ। সিজাই লোৱাৰ পাছত এয়া দেখিছেনে অকণমান পানী আছিলে, সেই পানীকণ ওলাই গৈছে। মই কিন্তু নিমখ এতিয়ালৈকে দিয়া নাই। পানীখিনি ওলাই যোৱাৰ পাছতে মই ইয়াত দিছোঁ পিঁয়াজৰ পৰা পানী ওলাব কিন্তু, চ' সেইকাৰণে মই এতিয়াই ইয়াতে নিমখটো দি নিদিওঁ। এইখিনিৰ পৰা অকণমান পানীটো ওলাই পিঁয়াজৰ ফ্লেভাৰটো, পিঁয়াজৰ যোনটো ৰসৰ যোনটো ফ্লেভাৰ, সেই ফ্লেভাৰটো মাংসখিনিৰ ভিতৰলৈ সোমাই যাব দিছোঁ। এনেকৈ
মানে বনালে ফ্লেভাৰবিলাক বৰ ধুনীয়াকৈ মাংসৰ টুকুৰাৰ ভিতৰলৈকে সোমাই যায়। চ' সেনেকৈ মই বনাওঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব যদি ভাল দেখে ভিডিঅ'টো। আৰু ঢাকন মাৰি এইখিনি সিজিব দিছোঁ। সেয়া দেখিছেনে, পিঁয়াজৰ পৰা পানী ওলাইছে। পিঁয়াজৰ পৰা পানী আৰু ওলাব। এইখিনি লাহে লাহে গেছটো কমত ৰাখি সিজাই থাকিলে ভিতৰলৈকে মাংসটো ধুনীয়াকৈ সিজিব, লগতে তাৰ ফ্লেভাৰটো ধুনীয়াকৈ আহি যাব। তাৰপাছতে মই ইয়াতে দিছোঁ দীঘলে দীঘলে কাটি থোৱা বিলাহী। মই এটা ডাঙৰ বিলাহী ব্যৱহাৰ কৰিছোঁ। তাতে আলু দিছোঁ। আপোনালোকে নিজৰ সোৱাদ মতে দিব পাৰে। আলু যদি দিয়ে আলু, স্কোৱাছ দিলে স্কোৱাছ দিব পাৰে, স্কোৱাছ দিলেও বৰ ধুনীয়া হয়। ইয়াতে হালধি দিছোঁ। হালধি নৰ্মেলতকৈ অকণমান বেছিকৈ দিছোঁ, তেতিয়া কালাৰটো খুব ধুনীয়া হয়। আৰু নিমখ মই ইয়াতে অকণমান দিছোঁ প্ৰথমতে, জাষ্ট মানে সিজিবৰ কাৰণে। মই এইটো জোখমতে দিয়া নাই, পাছত মই জোলকণ টেষ্ট কৰি তেতিয়া নিমখটো দিম। নহ'লে কি হ'ব, নিমখটো বেছি হ'লে খাবলৈ বেয়া হয়নে নহয়, কম হ'লে পাছত মিলাই দিব পাৰি। তো ইয়াতে মই নিমখ দিলোঁ, দি এইখিনি ভালদৰে মিহলাই লৈ ঢাকন মাৰি দিছোঁ। অকণমান সময় ঢাকন মাৰি দিয়াৰ পাছত আকৌ উদঙাই এইখিনি, গেছটো মই মিডিয়াম ফ্লেমত ৰাখিছোঁ। এনেকৈ আকৌ ভাজি ল'ম। লুটিয়াই বগৰাই ভাজি থাকিব লাগিব যাতে মাংসখিনি ভিতৰলৈকে সিজে। মাংস বনাওঁতে আপোনালোকে বিশেষকৈ মুৰ্গী মাংস বনাওঁতে গেছটো হাই ফ্লেমত কৰি নিদিব। তেতিয়া কি হয়, বাহিৰৰ অংশটো সিজি এটা কালাৰ আহি যায়, কিন্তু ভিতৰৰ ফালে ভালদৰে নিসিজে। তেতিয়া খাবলৈ ইমান ভাল নালাগে। কাৰণ গেছটো যিমান পাৰে কমাই ৰাখিব। অকণমান সময় ল'ব, তথাপিতো খাবলৈ কিন্তু বৰ ধুনীয়া হয়। এতিয়া মই ইয়াতে দিছোঁ জিৰা, ধনিয়া আৰু কাশ্মীৰী মিৰ্চ। কাশ্মীৰী মিৰ্চটো আপোনালোকে অকণমান সৰহকৈ দিব, তেতিয়া কালাৰটো বৰ ধুনীয়া হয়। এইটো জ্বলা নাথাকে, ল'ৰা ছোৱালীও খাব পাৰে। চ' কাশ্মীৰী মিৰ্চ দিয়াৰ পাছতে মই ইয়াতে জালুকৰ গুড়ি অকণমান দিছোঁ, যিহেতুকে ল'ৰাটোৱে খাব আৰু সৰু ল'ৰা ছোৱালীয়ে খাব পৰাকৈ ইয়াতে বনাইছোঁ। পিছত তালে কাঢ়ি থৈ আমালৈ আকৌ কেঁচা জলকীয়া হওক বা শুকান জলকীয়া হওক বা আৰু অকণমান জালুক মই মিলাই দিওঁ, আমি ডাঙৰ মানুহকেইটাই খাবৰ কাৰণে। চ' সেইফালে সেইখিনি মই উদঙাই থাকিবলৈ দিলোঁ। আৰু এইফালে পোলাওখিনি চেক কৰি লৈছোঁ, পোলাওখিনি কেনেকুৱানো হৈছে। খুব ধুনীয়া হৈছিলে, জৰজৰীয়া হৈছে, এটা এটা হৈছে চাউলটো। আৰু ইয়াতে মই আকৌ অকণমান ঘিউ দি দিছোঁ। ঘিউ দিলে ফ্লেভাৰটো বৰ ধুনীয়াকৈ আহে পাছত ঘিউ অকণ দি দিলে। চ' তাৰপিছতে এইখিনি ভালদৰে তলে ওপৰে মিলাই ল'লোঁ। মিলাই লৈ এইখিনি আকৌ ঢাকন মাৰি থৈ দিম। তেতিয়া ধুনীয়াকৈ ঘিউ ফ্লেভাৰটো আহি থাকিব। আৰু মানে গম পালোঁ যে ভাল হৈছে বুলি, মনটো অকণমান শান্তি লাগে পোলাও অকণ ভাল হ'লে। চাই ল'লোঁ। তো এতিয়া মাংসখিনিৰ ফালে আকৌ আহিছোঁ। মাংসখিনি এনেকৈ উদঙাই মই এবাৰ থৈ দিছিলোঁ মছলা দিয়াৰ পাছত। এতিয়া এইখিনি দেখিছোঁ ইয়াতে তেল এৰিবলৈ আৰম্ভ কৰিছে মাংসখিনিত। তো এইখিনি আকৌ এনেকৈ অকণমান টাইম ৰখাইছোঁ, যাতে যিখিনি এক্সেছ মানে তেল আছে সেইখিনি ওলাই যাওক। তেতিয়া কি হয়, জোলটোৰ ফ্লেভাৰটো খুব ধুনীয়া হয়। মাংসখিনিয়ে তেলটো যোনটো এৰি দিয়ে, কমপ্লিটলি তেল এৰি দিয়াৰ পাছত যেতিয়া আপুনি পানী দিব, তেতিয়া জোলকণৰ ফ্লেভাৰটো আপোনাৰ আৰু বেছি ভাল হয়। চ' এনেকৈ অকণমান সময় ৰাখিলোঁ, প্ৰায় 2 মিনিট সময় ৰাখিলোঁ। ৰাখি ইয়াতে মই পানী দিছোঁ। পানী বৰ্তমান সময়ত মই বৰ বেছিকৈ দি দিয়া নাই, অকণমান দি মিলাই লৈছোঁ। এইখিনি মই কুকাৰত দি সিজাম, যিহেতুকে সৰু ল'ৰাটোৱে খাব। তো এবাৰ অকণমান পানী দি অকণমান উতলটা আহিব দিলোঁ। অহাৰ পিছত এইখিনি মই কুকাৰলৈ ট্ৰান্সফাৰ কৰি দিলোঁ। কুকাৰত দি সিজালে সৰু ল'ৰা ছোৱালী হজম পটককৈ হয় আৰু তাহাঁতে খাবলৈও সুবিধা পায়। সেইকাৰণে কুকাৰত দি বনাইছোঁ। আপোনালোকে কেৰাহীতে ভালদৰে ঢাকন মাৰি সিজাব পাৰে। কুকাৰত দি কিছুমানে ভাবে যে মাংসৰ মানে যোনটো গ্ৰেভি টাইপ হয় সেইটো নোহোৱা হৈ যায় বুলি, কিন্তু নহয়। আচলতে কুকাৰত যদি আপুনি মাংস দিয়ে, পানীটো প্ৰথমতে কমকৈ দি ল'ব লাগে। পানীটো কমকৈ দি লৈ ধুনীয়াকৈ এইখিনি সিজালে তেতিয়া আপোনাৰ মাংসৰ গ্ৰেভিকণত অকণো মানে ইফাল সিফাল নহয়। মই টেষ্ট কৰি চালোঁ, নিমখ অকণমান কম হোৱা যেন দেখি আকৌ নিমখ অকণ দিলোঁ। এইখিনি হ'ল মিঠাতেল। এইখিনি মই গৰম কৰি লৈছোঁ। হেতাখনতে গেছটোত দি এনেকৈ মিঠাতেলখিনি গৰম কৰি ল'লোঁ। গৰম কৰি লৈ একেবাৰে বৰ বেছিকৈ গৰম কৰি লোৱা নাই, অকণমান গৰম কৰি লৈ ইয়াতে চিধা দি দিলোঁ। মিঠাতেলখিনি এইকাৰণেই দিছোঁ কাৰণ মিঠাতেলে আমাৰ কাহ বা চৰ্দি হৈ থাকিলে সেইখিনি নাইকিয়া কৰে, হয় নহয়। চ' সৰু ল'ৰা ছোৱালীৰ কাৰণে সেইটো বহুত বেছি ভাল। আৰু এয়া মোৰ মাংস আৰু পোলাও ৰেডি হৈ গ'ল। এতিয়া ল'ৰাটোক খুৱাই চাওঁ
কেনেকুৱা পায় সি। আৰু আপোনালোকে নিজৰ কাৰণে জলকীয়া জালুক অলপ সৰহকৈ দি পিছত উতলাই ল'ব। সৰু ল'ৰা ছোৱালী যদি আপোনাৰ নাই তেতিয়া আপুনি জ্বলাটো নিজৰ সোৱাদ মতে দিব। আৰু যদি সৰু ল'ৰা ছোৱালী আছে তাহাঁতলৈ ধুনীয়াকৈ কাঢ়ি থ'ব, এক্সট্ৰাকৈ কাঢ়ি লৈ নিজৰ কাৰণে জলকীয়া হওক বা জালুক হওক দি পিনে প্ৰায় 1 মিনিট সময় উতলাই দিব। মই ল'ৰাটোক খুৱাই ল'লোঁ। সি প্ৰথমতে খাবলৈ মন নকৰে, যিকোনো বস্তুৱেই প্ৰথমতে সি নাখায়, তাৰপিছত তাক অকণমান দেৰি লগাৰ পাছতেই সি খায়। আৰু সি খালে মনটো ভাল লাগে, হয়নে নহয়? সৰু ল'ৰা ছোৱালী যেতিয়া অকণমান কষ্ট কৰি সিহঁতৰ কাৰণে বনাই দিওঁ, সিহঁতে খালে ভাল লাগে। আৰু এনেকৈ আপোনালোকে নিজৰ ল'ৰাটোক বা ছোৱালীজনীক, মোৰ ল'ৰা 2 বছৰ হোৱা নাই, চ' 2 বছৰৰ তলৰ ল'ৰাই এনেকৈ জোলকণ বনালে খাব পাৰে। তো আপোনালোকে কেনেকুৱা পায় জনাব। ভিডিঅ'টো যদি এতিয়ালৈকে ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোক জনাব কেনেকুৱা পালে ভিডিঅ'টো। ধন্যবাদ।